মই বাক্সাৰ পৰা আহি মুছলপুৰ সমষ্টিৰ পৰা আহি ইয়াত মই লাজ পাইছোঁ। কাৰণ এনেকুৱা ইন্দোৰৰ ডেৰা ৰাস্তা, ইন্দোৰে যে ধানৰ মানে মাজে মাজে ৰাস্তা সৰু সৰু ৰাস্তা বনায়, এনেকুৱা ধৰি গোসাইগাঁও টাউনৰ পৰা ওচৰত থকা গাঁওবিলাক মই এইকাৰণে বহুবাৰ কৈছোঁ যে BPFৰ লিডাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেনেকুৱা ইগ' অহংকাৰ, চেষ্টাচাৰী, লুণ্ঠনকাৰী, ভ্ৰষ্টাচাৰী, হত্যাকাৰী, ঠিক তেনেদৰে তাৰ যি চামচা চালা চামুণ্ডাবিলাক আছে এই গোসাইগাঁও অঞ্চলত এই দাজু তেওঁ একদম বৰাবৰ বুলি মই ক'ব পাৰোঁ, বৰাবৰ তেনেকুৱাই মানুহ বুলি ক'ব পাৰোঁ। আহি থকা নিৰ্বাচনত তেখেতক শূন্য মানে হাঁহৰ কণী খুৱাব লাগিব, এই কথাটো চৰাই বিলৰ বাঙালীয়ে হওক, মুছলমানেই হওক, বড়োৱে হওক, ৰাজবংশীয়ে হওক, একেলগে মিলি পেলাই তাক আউট কৰবাই লাগিব, এই সিদ্ধান্তটো ল'বাই লাগিব বুলি মই অনুৰোধ কৰিছোঁ আমাৰ গোসাইবাসী ৰাইজক। ৰাইজৰ যি মানে দুৰ্যোগ, যি অৱস্থাত তেখেতসকলে ভুগি আছে সেইটো চাবলৈ দিছিল, আৰু মই সেই হিচাপে যোৱা দুমাহ ধৰি এই অঞ্চলবিলাকত ঘূৰি ফুৰি পেলাই মন্দিৰ, কালভাৰ্ট, ব্ৰিজ মানে য'ত একেবাৰে জৰুজীৰ্ণ অৱস্থা সেইখিনি কাম কৰাৰ কাৰণে মই আহিছোঁ, আৰু বহুখিনি কাম হাতত লৈছোঁ। অহা দুমাহত নিৰ্বাচনৰ আগত আমি কমেও 100ৰ ওপৰত য'ত মানে স্পট আমি কৰিছোঁ, সেই স্পটবিলাকৰ কাম আমি কৰিবলৈ গৈ আছোঁ। মোৰ দুখ লাগে এইটোৱে যে বহু সময় আমি শুনিছিলোঁ যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন যিহেতু হাগ্ৰামা ডাঙৰীয়াৰ ডিষ্ট্ৰিক্ট, আৰু যিহেতু ইয়াতে ডিষ্ট্ৰিক্ট চেণ্টাৰটো আছে, আৰু আমাৰ বড়ো সমাজৰ যি এটা ৰিভলিউশ্যন, সেই ৰিভলিউশ্যনত কোকৰাঝাৰৰ ৰাইজে বা কোকৰাঝাৰৰ লিডাৰসকলে 90% তেখেতসকলে ইনভলভ আছে বুলি বা দাবী কৰে। কিন্তু দৰাচলত ইয়াত আহিলে মোৰ এতিয়া লাজ লাগিছে। মই বাক্সাৰ পৰা আহি মুছলপুৰ সমষ্টিৰ পৰা আহি ইয়াত মই লাজ পাইছোঁ। কাৰণ এনেকুৱা ইন্দোৰৰ ডেৰা ৰাস্তা, ইন্দোৰে যে ধানৰ মানে মাজে মাজে ৰাস্তা সৰু সৰু ৰাস্তা বনায়, এনেকুৱা ধৰি গোসাইগাঁও টাউনৰ পৰা ওচৰত থকা গাঁওবিলাক, বিশেষ কৰি আমাৰ এই বাঙালী ভাইসকল, ৰাজবংশী ভাইসকল ইয়াত আছে, তেখেতসকলে আজি স্বাধীনতাৰ ৭৫ বছৰ হৈ যোৱাৰ পিছতো মই আজি একদিনতে মই 9খন মই তেনেকুৱা মানে ব্ৰিজ, মানে বাঁহেৰে বনোৱা ব্ৰিজ তাকো মানে ঠেলিহে পাৰ কৰিব লাগে, এনেকুৱা অৱস্থাত তেখেতে 17 বছৰ শাসন কৰিলে। আৰু এই অঞ্চলত এজন জনপ্ৰতিনিধি এজন আছে ইন্দোৰৰ দৰে, কি নাম তাৰ, দাজু, ইন্দোৰে হ'ব, আৰু সেই ইন্দোৰৰ কাৰণে সি এতিয়া এনেধৰণৰ মানুহক ইন্দোৰৰ ৰাস্তাত সি খোজ কৰাই আছে। লাজ লাগে এজন জনপ্ৰতিনিধি থকাৰ পিছত এনেকুৱা দলঙৰ ওপৰত আজিও চাইকেল কান্দাত লৈ পেলাই যাব লগা হয়, য'ত 1 কৰোৰ টকা তেখেতে বছৰত পাই আছে। আৰু 5 বছৰত ইমান অহংকাৰ, তেখেতে ইমান অহংকাৰ, 5 বছৰত আমি তাৰ চেহেৰা, আচলতে মই তাৰ চেহেৰাও চিনি নাপাওঁ আচলতে কোন কেনেকুৱা দাজু, মই ইয়াত আহিহে গম পাইছোঁ দাজু বুলি ইয়াৰে MCLA। তো ইমান অহংকাৰ এদিনো কোনো আমাৰ চৰকাৰ BJP বা UPPৰ যি চৰকাৰ চলি আছে তেখেতসকলৰ ঘৰত বা তেখেতসকলৰ অফিচত গৈ পেলাই নিজৰ সমষ্টিৰ বিষয়ে এবাৰো নকোৱাটো একদম মানে লাজ লগা কথা। মই এইকাৰণে বহুবাৰ কৈছোঁ যে BPFৰ লিডাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেনেকুৱা ইগ' অহংকাৰ, চেষ্টাচাৰী, লুণ্ঠনকাৰী, ভ্ৰষ্টাচাৰী, হত্যাকাৰী, ঠিক তেনেদৰে তাৰ যি চামচা চালা চামুণ্ডাবিলাক আছে এই গোসাইগাঁও অঞ্চলত এই দাজু তেওঁ একদম বৰাবৰ বুলি মই ক'ব পাৰোঁ, বৰাবৰ তেনেকুৱাই মানুহ বুলি ক'ব পাৰোঁ। আহি থকা নিৰ্বাচনত তেখেতক শূন্য মানে হাঁহৰ কণী খুৱাব লাগিব, এই কথাটো চৰাই বিলৰ বাঙালীয়ে হওক, মুছলমানেই হওক, বড়োৱে হওক, ৰাজবংশীয়ে হওক, একেলগে মিলি পেলাই তাক আউট কৰবাই লাগিব, এই সিদ্ধান্তটো ল'বাই লাগিব বুলি মই অনুৰোধ কৰিছোঁ আমাৰ গোসাইবাসী ৰাইজক।